মই বিজিত গোস্বামী আৰু আপোনালোকক মোৰ ইউটিউব চেনেল এভি স্মাৰ্ট টেকত স্বাগতম জনাইছোঁ। আচলতে মোৰ এযোৰ চেণ্ডেল কিনিব লগা আছিলে, কিন্তু এই চেণ্ডেলযোৰ কিনিব যাম দোকানত নহয়, এটা ফেক্টৰীৰ পৰা। মোৰ লগৰ ল'ৰাকে এটা ফেক্টৰী আৰম্ভ কৰিছে ঘৰতে, সি চেণ্ডেল ঘৰতে বনাব ষ্টাৰ্ট কৰিছে আৰু সি মোক কৈছিলে যে এটা ভিডিঅ' বনাব লাগে। তো মই যাম তাতে আৰু চেণ্ডেলযোৰ মই তাৰ পৰা কিনিম আৰু আপোনালোকক দেখাম সি ঘৰতে কেনেকৈ চেণ্ডেলযোৰ তৈয়াৰ কৰে আৰু কিমান দামত সি এৰিব পাৰিব চেণ্ডেল এযোৰ। তো আপোনালোকে ভিডিঅ'টো চাওক আৰম্ভণিৰ পৰা শেষলৈকে। আৰু মই ভিডিঅ'টো এটা ব্লগ আকাৰে তৈয়াৰ কৰিছোঁ, চাওঁচোন আহক কেনেকুৱা লাগে। মই জাষ্ট আহি পালোঁ, জেগাকণৰ নামটো হৈছে জাপজুপ আৰু মই একচুৱেলি চিনি নাপাওঁ জেগাডোখৰ। মই ফোন কৰি পেলাই সুধি মেলি ওলালোঁ আৰু এয়া মোৰ লগৰ এই জ্যোতি। নমস্কাৰ। জ্যোতি ৰৈ আছিলে আৰু মই বাটতে লগ পাই তাৰ পৰা আহিলোঁ আৰু মই আচলতে থেংক ইউ কালি এযোৰ চেণ্ডেল কিনাৰ কথা আছিলে। তাৰপৰা লগতে ই মোক ফোন কৰিলে যে তই চেণ্ডেলযোৰ কিনিব নালাগে মাৰ্কেটত, তই আমাৰ ঘৰতে চাবি বনোৱা। আৰু মোৰ ভাল লাগিলে, যিহেতু মই মাৰ্কেটত কিয় যাম কিনিবলৈ, যিহেতু এজন শিক্ষিত যুৱকে এই প্ৰচেষ্টাটো হাতত লৈছে, মোৰ ভাল লাগিছে, নিশ্চয় আপোনালোকৰো ভাল লাগিব। সম্পূৰ্ণ প্ৰচেছ আজি আপোনালোকক দেখাম আৰু মই ইয়াতে এযোৰ চেণ্ডেল কিনিম আৰু এযোৰ নিশ্চয় মই কিনিম আৰু নিশ্চয় নিশ্চয়। আৰু আপোনালোকেও যদি বিচাৰে চেণ্ডেল এযোৰ কিনিবলৈ বা চেণ্ডেল যদি বিজনেছত যদি কৰিব বিচাৰে, মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংক গোটেইখিনি দি দিম আৰু আপোনালোকে ইয়াৰ লগত যোগাযোগ কৰিব, নহ'লে মোৰ লগতো যোগাযোগ কৰিব, মই ডাইৰেক্ট ইয়াৰ ডিটেইলছটো দি দিম আৰু আপুনি ইয়াৰ লগত যোগাযোগ কৰি কোৱালিটিখিনি আপুনি চাই ল'ব পাৰিব বা ইয়াত আহি পেলাই আপুনি নিজে চাই আপুনি গোটেইখিনি কিনি পেলাই লৈ যাব পাৰিব। যিমান লাগে আপুনি কিনি লৈ যাব পাৰিব, বেলেগ মাৰ্কেটকে ইয়াতকৈ বহুত কম দামত পাব আৰু কোৱালিটি ভাল পাব। সেইটোৱে আজি আপোনালোকক দেখাব গৈ আছোঁ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, দেৰি নকৰোঁ, ভিডিঅ'টো সোনকালে ষ্টাৰ্ট কৰোঁ। হয়, মাই গড, আজি মই ইউটিউবত চাই আছিলোঁ, কিন্তু আজি মই প্ৰথম দেখা পালোঁ। কামত লাগি আছে, দেখিছে আপোনালোকে কামত লাগি আছে। হয় হয়, নিশ্চয় নিশ্চয়। অ'কে, ভৈৰৱ কলিতা হয়, নিশ্চয় নিশ্চয় নিশ্চয়। অ' এইটো মেচিন। অ' আচ্ছা, এইটো ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন আছে নেকি ইয়াত? মানুহৰ দ্বাৰা কৰিব পৰা, নিশ্চয় নিশ্চয়। অ' সম্পূৰ্ণ, হয় হয় হয়। ইয়াৰ নামটো কি হয়? চোল কাটিং মেচিন ন? ঠিক আছে। আৰু কিবা মেচিন আছে নেকি? অঁ আচ্ছা, মেচিন এইটো আছে ন? ইয়াৰ নামটো কি হয়? এইটো মোৰ হিচাপত গ্ৰাইণ্ডাৰ হ'ব। গ্ৰাইণ্ডাৰ, আচ্ছা। চেণ্ডেলযোৰ মিহি কৰিব। অঁ আচ্ছা, গ্ৰাইণ্ডাৰ ডেফিনেটলি হয়। আৰু এই মেচিনটোত সম্পূৰ্ণ আপোনাৰ গ্ৰাইণ্ডাৰটোত সম্পূৰ্ণ ইলেক্ট্ৰিচিটি প্ৰয়োজন হয়। হয় হয়, এইটো ইলেক্ট্ৰিচিটিৰ দ্বাৰা কণ্ট্ৰল কৰিব পৰা হয়। অঁ মানে তোমাৰ চেণ্ডেলৰ চাইডকেইটা ফিনিচিং কৰিবৰ কাৰণে বা ফিটা লগাবৰ কাৰণে নিশ্চয় 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 নিশ্চয়। গতিকে টপ কোৱালিটি চেণ্ডেল তোমাৰ কাৰণে বনাম। অ'কে অ'কে, থেংক ইউ থেংক ইউ। আমাৰ যোনটো বেষ্ট কোৱালিটি হয় হয় হয়। অঁ অঁ, এইটো হৈছে আমাৰ চবকে আপোনাৰ এভেইলেবল আৰু বিভিন্ন ধৰণৰ আমাৰ এভেইলেবল হ'ব অতি সোনকালে, কিন্তু আজি আমাৰ ওচৰত যিখিনি আছে এইটোৱে বেষ্ট কোৱালিটি। আচ্ছা ঠিক আছে। আৰু মোৰ চাইজটো সোধা আকৌ, চাইজটো নকৰিলে কেনেকৈ বনাব? 7 নম্বৰ। ঠিক আছে, আহক আমি এতিয়া চাওঁ কেনেকৈ তৈয়াৰ কৰা হয় চেণ্ডেলযোৰ। এয়া কাটিব গৈছে, দেখিছে আপোনালোকে, এইটো 7 নম্বৰ হয়, মোৰ কাৰণে বনাইছে স্পেচিয়েলি। এইটো হ'ল কাটাৰ, এইটো প্লেটটো ভৰাই দিছে 7 নম্বৰ আৰু দেখিছে প্ৰেছ কৰিব লাগে। হয়, এইযোৰ এপাত হৈছে ন? এতিয়া মোৰ এপাত হৈছে। হয়, আৰু ইপাত কেনেকৈ বনাবা? অ' চিম্পল ন বস্তুটো? তেনেহ'লে মানে তোমাৰ এটা হ'লেই হৈ গ'ল। অ' আৰু এইটো মানে তোমাৰ ফিটাৰ লগাবৰ কাৰণে হেৰিটো হৈ আহিছে ন? বঢ়িয়া বঢ়িয়া। নেক্সট পাৰ্ট তোমাৰ বনাইছে, এইটো তোমাৰ উল্টা কৰি দিছে। হয় হয়, এই আপোনালোকে চাইছে, এইটো উল্টা কৰি দিলে তেখেতে প্লেটটো, আৰু এইটো প্ৰেছ কৰিলে এযোৰ ধুনীয়াকৈ হৈ আহে। সুন্দৰ সুন্দৰ জ্যোতি, তুমি ভাল লাগিছে। আৰু কাৰণ মই আগতে কিন্তু ক'তো দেখা নাই জ্যোতি, দেখা নাই। মই ইউটিউবত চাইছোঁ, কিন্তু মই অসমত মানে ক'তো
ক'ৰবাত আছে যদিও মই নাজানো মই সাৰ্চ কৰা নাই এই আপোনালোকে দেখা পালে এই উল্টা সাইডটো কোনটো হ'ব তো ওপৰ সাইড এটো হ'ব ওপৰ সাইড এইটো তোমাৰ ফোঁভৰি আৰু বাহুভৰি হয় আমাৰ দুটা ওৱে চেন্ডেল এই আপোনালোকে দেখিলে এইটো তোমালোকৰ বেষ্ট কোৱালিটি 10 সেকেন্ডত এজোৰ বনি গ'ল আৰু এতিয়া জাস্ট ফিটাৰ লগৰ হয় এইটো কাৰেণ্টৰ দ্বাৰা চলিব ন এতিয়া আপোনালোকে চাব মোৰ ফিনিচিং দিছে কৰিছে আৰু এজনে একেলগে দুটা কাম হয় এজনে ফিটাৰ লগাব ন এজনে ফিটাৰ কাৰণে কৰিছে দেখিছে আপোনাৰ তেখেতে এয়া দেখিছে তেখেতে ফিনিচিং কৰিছে আৰু এজনে ফিটাৰ কাৰণে ভাল লাগিছে আজি মোৰ যথেষ্ট ভাল লাগিছে কাৰণ মই নেদেখা বস্তু এটা আজি দেখি গ'লো হৈ যাব দেখোন এতিয়া বেছি সময় দৰকাৰ নাই হৈ গ'ল আৰু তোমাৰ আমাৰ চেন্ডেল ৰেডি এতিয়া আমাৰ ফিটা লগাম হয় হয় নিশ্চয় তোমাক কোনযোৰ লাগিব আমাৰ ওচৰত অপচন আছে তুমি চেন্ডেল ইয়াত বহুত আছে ফিটা বিভিন্ন কোৱালিটি আমি আনি থৈছো একৰ্ডিং টু তুমি নিজে সিলেক্ট কৰিব পাৰিবা ফিটা হয় নেকি তাত তোমাৰ যিটো তোমালোকৰ বেষ্ট ফিটা হয় সেইটো লগাই দিলে বেছি ভাল হ'ব নেকি মোৰ এইটো আপোনাৰ এটা বেষ্ট ফিটা এইটোৱে বেষ্ট ন ঠিক আছে বেষ্ট চেন্ডেল বেষ্ট ফিটা মই আপোনালোকক দেখাম এতিয়া এইটো কেনেকে চেন্ডেলৰ ফিটাযোৰ এইটো ইজি দেখোন পুটুককে সোমাই গ'ল দেখিছে আপোনালোকে কেনেকে চেন্ডেলৰ ফিটা লগালে এপাত হৈ যাব এতিয়া দেখিছে ফিটা লগাই আছে এপাত চেন্ডেল তোমাৰ ৰেডি ওৱাও আৰু তোমাৰ বেগটো দেখিছো মই বহুত ধুনীয়া লাগিছে বেগ সাইডটো তুমি মই ব্ৰ্যান্ডৰ নাম নকওঁ তুমি জেনেৰেলি প্ৰাইম ব্ৰ্যান্ড যিবিলাক মাৰ্কেটত আছে তুমি তাৰ লগত কম্পেয়াৰ কৰিছা নিশ্চয় নিশ্চয় কোৱালিটি তাকেতো দেখিতো ভাল লাগিছে বহুত ভাল লাগিলে আৰু তোমালোকে মানে কিবা নাম দিছা নেকি তোমালোকৰ ইয়াৰ এতিয়ালৈকে নাম এনেকে অহা নাই আমি ৰেজিষ্ট্ৰেচন আমাৰ হৈ আছে সোনকালে এটা মিক্স টেপ বুলি আছে আমি সোনকালে নাম দিয়াৰ ব্যৱস্থা কৰিম নিশ্চয় নিশ্চয় আৰু কিমান দিন হৈছে যদি এইটো আমাৰ ষ্টাৰ্ট নম্বৰ দিন আচ্ছা আচ্ছা তুমি মানে ষ্টাৰ্টিং হৈ আছে এতিয়া আমাৰ সব প্লেট আহি পোৱা নাই 23টা প্ৰকাৰ তুমি পাবা 23টা ডিফাৰেন্ট তুমি এনেকে চল পাবা ষ্টাইলিশ ব্ৰ্যান্ড পাবা হয় হয় কিন্তু এতিয়া আমাৰ মাত্ৰ 5টা अवेलेबल আছে 5টা আছে আৰু তুমি প্লেট বিলাক যদি তোমাক মই দেখাও হয় হয় আমাৰ এইবিলাক আমাৰ প্লেট ইয়াৰ পৰা আমি বনাও প্লেট বিলাকৰ নাম আছে নেকি যদি কিবা প্লেট বিলাকৰ নাম নাথাকে হয় আমাৰ তুমি এটো হৈছে আমাৰ লো কোৱালিটি আচ্ছা আচ্ছা লো মানে মিন্স আমাৰ ওচৰত থকা লো হয় হয় নাই নাই দাম লৈ পেলাই তুমি চেন্ডেল দিব লাগিব কথাও হিমা নাই হয় হয় বেষ্ট কোৱালিটি আজি এটো বেষ্ট কোৱালিটি তুমি পাবা কিন্তু দুদিন মান দেৰিকে হয় হয় ঠিক আছে এতিয়া আহক আমি চাওঁ চেন্ডেলটো কেনেকুৱা লাগিছে বন্ধুজী থেংক ইউ দেখিছে আপোনালোকে এযোৰ মোৰ কাৰণে এযোৰ চেন্ডেল হৈ গ'ল এযোৰ 7 নম্বৰ আছিলে ন 7 নম্বৰ বঢ়িয়া মই আজি কিনা কথা আছিলে এযোৰ চেন্ডেল ইয়াৰ পৰা কিনিম নিশ্চয় নিশ্চয় চাওঁ স্থানটো চাওঁ ইয়াত বহিব ইয়াত এমআৰপি আহিছে নেকি এমআৰপি নাই এপ্ৰো আমি মানে তোমাক অফিচিয়েলি নামটো ডিক্লেয়াৰ এইটো কাৰণে কৰা নাই যেটা ৰেজিষ্ট্ৰেচন হোৱা নাই কিন্তু আমি এটা সৰুটা ষ্টিকাৰ মাৰি দিছো এতিয়া হয় হয় আচ্ছা তো এতিয়া তুমি মোক কোৱা ইয়াৰ দাম বিলাক কেনেকুৱা হ'ব এযোৰ চেন্ডেলত মই তোমাক কিমান দিব লাগিব এযোৰ চেন্ডেল যদি তুমি ৰিটেল লোৱা হয় তুমি 80 টকাৰ পৰা 90 টকা আমাক দিব লাগিব হয় 80 টকাৰ পৰা 90 টকাৰ আমি দিব পাৰো যদি আমি হাইষ্ট কোৱালিটি কিন্তু আমি হোলসেল প্ৰাইস তাতকে ডেফিনেটলি কম হ'ব নিশ্চয় নিশ্চয় যদি বিজনেস কৰিব যাওঁ বা লৈ যায় ডেফিনেটলি তাতকে কম হ'ব হয় এটো যদি কৈছিল আমি ডেফিনেটলি জনাম হয় হয় তাৰ তলৰ কোৱালিটি যিবিলাক এই কোৱালিটিটো হয় হয় আমি 50 টকা বা 60 টকা ভিতৰত আমি দিব পাৰো হয় হোলসেল ৰেট ৰিটেল হোলসেল আমি তাতকে কম দিব পাৰো আচ্ছা আচ্ছা আৰু এইবিলাক কোৱালিটি তেনেকে কোৱালিটি ওয়াইজ আমাৰ হেৰি কৰে যেনেকে 70 পৰা 80 ম্যাক্সিমাম 90 ম্যাক্সিমাম আজি কিন্তু আমি ৰিটেলত দিব পাৰো
কিন্তু বজাৰত যদি তুমি চাবলৈ যোৱা তুমি যেতিয়া চেণ্ডেল কিনি থাকা জানা এই চেণ্ডেল দাম 150 পৰা 160 rupees তুমি কিনিব লাগিব নিশ্চয় নিশ্চয় গতিকে ডেফিনেটলি প্ৰাইজো এটা ভাল হয় 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 ঠিক আছে আমি এতিয়া আৰু কিবা দেখাব লগা আছে চেণ্ডেল বনাই থোৱা আছে আমি এতিয়া চেণ্ডেল বনাই থোৱা কেইযোৰ চাম কি কি বাবু ব্লগ জনাম তাৰ ৰবিনা গোটেইখিনি দেখাই দিব এজনৰ নাম হৈছে বাবু এজনৰ নাম হৈছে ৰবিন এটা ৰবিনে মোক দেখাব এইযোৰ চেণ্ডেল এতিয়া বনাই থোৱা আছে এইটো আপোনাৰ মিডিয়াম কোৱালিটি চেণ্ডেল সাইজ কিমান হ'ব এইটো এযোৰ 7 নম্বৰ হয় এযোৰ বনোৱা আছে আপোনাৰ হয় আৰু আৰু কোৱালিটি আছে নেকি ডিজাইন আছে আপোনালোকে দেখিব পাইছে যে তাত বহুত ধৰণৰ ডিজাইন আছে লেডিছৰ আমাৰ ষ্টাইল এতিয়া এটাই আহিছে ন কিন্তু অতি সোনকালে লেডিছৰ ষ্টাইল বেলেগ বেলেগ ষ্টাইল যিহেতু মাৰ্চেণ্ডিঙৰ পিছতে আমি গোটেইখিনি কাম আৰম্ভ কৰিম হয় আৰু আপোনালোকে দেখিছে চেণ্ডেলো পাব কিডছৰ পোৱা যাব ন এতিয়া তোমালোকৰ কিডছৰ কিবা এভেইলেবল আছে নেকি নাই ন এতিয়ালৈকে অহা নাই একচুৱেলি 3 দিন হৈছে হয় 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 3 দিন হৈছে সেইকাৰণে তোমালোকৰ গোটেইখিনি প্ৰচেছ হয় নিশ্চয় নিশ্চয় আৰু কোনোবাই ইয়াৰ পৰা নিয়াৰ নিছে নেকি বজাৰৰ লগত আমাৰ আমাৰ ওচৰতে যিখন বজাৰ আছে আমাৰ বিজয়া মাৰ্কেটতো হৈছে বা ওচৰ বজাৰ গাঁৱত আহি আছে চাবলৈ নিশ্চয় নিশ্চয় নাই হোৱা নাই ঠিক আছে মোৰ যথেষ্ট ভাল লাগিলে দেখি পেলাই সম্পূৰ্ণ প্ৰচেছ আজি দেখা পালোঁ আৰু ভাল লাগিলে আৰু তোমালোকৰ আৰু কেতিয়াৰ পৰা নতুনখিনি আৰম্ভ হ'ব ক'লা মাৰ্চৰ শেষত মানে বিহুৰ আগত আমাৰ সকলোখিনি আছে বিহুত মানে আমাৰ সকলোখিনি পাই যাব আৰু বহাগ বিহু হ'বলে নতুন চেণ্ডেল 23 বিধ চেণ্ডেল আৰু তোমাৰ গাঁৱত বনোৱা ঘৰতে থলুৱা চেণ্ডেল বুলি ক'ব পৰা হ'ব আগত চবেই তোমাৰ বাহিৰৰ পৰা চেণ্ডেল আহে নিশ্চয় নিশ্চয় বহুত গোটেই মই প্ৰচেছটো দেখিলো আজি আৰু মই যথেষ্ট ভাল পালো দেখি পেলাই আৰু মোৰ চেণ্ডেলটো ক'ত এইযোৰে আছিলে মোৰ চেণ্ডেল ইহঁতে মোক ধুনীয়াকৈ বনাই দিলে আৰু ভাল লাগিছে মই ইউজ কৰি চাম আপোনালোকক ফিডবেকো কিন্তু দিম এই চেণ্ডেলযোৰ বিষয়ে আৰু ঠিক আছে আৰু তুমি আচলতে এই সম্পূৰ্ণ আইডিয়াটো ক'ত পাইছিলা একচুৱেলি আমি আইডিয়াটো আমি তিনিজনে আমাৰ বাবু আৰু ৰবিন গোটেইকেইটা আমি কিবা এটা কৰোঁ ধৰি লওক কিবা এটা কৰোঁ এনেকুৱা তাৰপিছতে দেখিলো আমি ইউটিউব প্ৰাইচ ইউটিউবত বিজনেছ আইডিয়া কিবা পৰককেতো দেখিলো আপোনাৰ চেণ্ডেল ফেক্টৰী এনেকুৱা দেখিলো গতিকে আমাৰ ভাল লাগিলে আমি গৈ পেলাই চালো যোৰহাটৰ পৰা আমি গোটেই বস্তুটো আনিছো আমি যোৰহাটৰ তিনিজনে গলো গৈ পেলাই কথা বতৰা পাতিলো কথা পতাৰ পিছত আৰু আমাৰ গাঁৱৰ এজন ল'ৰা আছিলে তেখেতেও যথেষ্ট আমাক সহায় কৰিছিলে গতিকে কথা পাতি তেনেকে আমি গোটেই বস্তুটো কৰিছো হয় আৰু তোমাৰ খৰচ গোটেই বস্তুখিনি তোমাৰ এতিয়া খৰচ কিমান পৰিছে আজিৰ দিনটোলৈকে খৰচ হিচাপে মোৰ এপ্ৰক্স 1 লাখ টকা ইনভেষ্টমেণ্ট হৈছে আজিৰ দিনটোলৈকে কিন্তু মই যদি তোমাৰ এই তোমাক যে অলপ আগত ক'লো 23টা কোৱালিটি ডিফাৰেণ্ট মানে ছেগমেণ্টত আহিব তেতিয়া খৰচ বাঢ়ি যাব কিন্তু আজিৰ দিনটোলৈকে হয় ঠিকে আছে প্ৰচেছটো নিশ্চয় আমাৰ দৰ্শকখিনিয়ে সম্পূৰ্ণ প্ৰচেছটো চাই ভাল পাব আৰু যদি আপোনালোকে বিচাৰে তেনেহ'লে মই আগতে কৈছোঁ ডেছক্ৰিপশ্যনত ইয়াৰ গোটেই ডিটেইলছটো দি দিম আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব আৰু যদি আপোনালোকে বিজনেছৰ ক্ষেত্ৰত চেণ্ডেল ল'ব বিচাৰিছে তেনেহ'লে কম দামত পাব আৰু মোৰ লিংকটো অকণমান কৈ দিলে আপুনি নিশ্চয় অলপ বেছিকৈ কমত পাব মোৰ নামটো ক'ব অভিজিত গোস্বামী আৰু নিশ্চয় অলপ হ'লেও বেলেগতকৈ অলপ হ'লেও কমত পাব আমি যিবিলাক প্ৰাইচ আপোনালোকক কৈ আছো এইবিলাক সম্পূৰ্ণ ৰিটেইল প্ৰাইচ যদি আমি হ'লচেলত দিবলগীয়া হয় আপোনালোকে বিজনেছ পাৰ্পজত নিয়ে ডেফিনেটলি প্ৰাইচ আৰু কম হ'ব আৰু ডিফাৰেঞ্চ স্কিম আমি অতি সোনকালে লঞ্চ কৰিম হয় আৰু যদি আৰু এটা কথা শুনিছিলো মই তুমি কিবা ছাগলী আৰু চৰাই হৈ আছে আপোনাক মই দেখাম ইয়াৰ পিছতে মই মোৰ ঘৰত দেখাম নিজৰ ঘৰত তোমাৰ জাপানিজ স্কুৱেল যিটো বতা চৰাই ৰুম চৰাই বা বতা চৰাই বুলি যিটো কয় তাৰ মানে মাংস আৰু কণী যিটো বিভিন্ন বেমাৰৰ কাৰণে ভাল তুমি শুনিছিলা চাগে 36 বিধ নে কিমান বেমাৰৰ কাৰণে ভাল সেই কণী আমি পাৰ ডে 300 মান কণী ডেইলি আমি সাপ্লাই কৰোঁ আৰু লগতে ছাগলী এখন ফাৰ্ম চলাই আছো মই দেখাম ইয়াৰ পৰা কৈ ছাগলী ফাৰ্ম দেখাম আপোনালোকে আজি এই ভিডিঅ'টো মই ইমানতে এতিয়া ষ্টপ কৰিব লাগিব সামৰিম যে এই ভিডিঅ'টো আৰু ই যিখিনি কথা ক'লে চৰাইৰ কথা কৈছিলে ছাগলীৰ কথা কৈছিলে ইহঁতৰ এখন ডাঙৰ এখন ফাৰ্ম আছে গতিকে ইয়াৰ নেক্সট ভিডিঅ'টো মই আকৌ আহিম সম্পূৰ্ণৰূপে গোটেই ফাৰ্মখন আপোনালোকক দেখুৱাম ইহঁতৰ প্ৰচেছটো সঁচাকৈ বহুত ভাল লাগিছে যদি আপোনালোকে
কিবা যদি বিচাৰে আপোনালোকে ষ্টাৰ্ট কৰিব বিচাৰে তেনেহ'লে ডাইৰেক্টলি সিহঁতৰ লগত যোগাযোগ কৰিব কণ্টেক্ট নাম্বাৰ মই দি দিম ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ ফোন কৰিব ডাইৰেক্টলি যোগাযোগ কৰি ল'ব আৰু তেনেহ'লে আজি আহিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ থেংক ইউ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্টত মোক জনাবলৈ নাপাহৰিব আৰু যদি আপোনালোকে মোৰ চেনেলটো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক এইটো টোটেলি ফ্ৰী হয় আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰক যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব